দুলবন আলু পিটিকা ini কি হয় টিকনি বোৱা খাইছা হেল্ল' গাইজ নমস্কাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম আজি আপোনালোকৰ ফুড ব্লগ আৰম্ভ কৰিছোঁ আজি এখন ধাবালৈ গৈ আছোঁ কৃষ্ণা ধাবা তাত আজি খানা খাম কেনেকুৱা খানা কি পায় চব জনাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বৰ্তমান আছোঁ তিনিচুকীয়া কৃষ্ণা ধাবা ইয়াত আপোনালোকে থলুৱা খাদ্য মজা পায় আৰু ভেজ থালি 90 হয় বৰ্তমান আৰু এইটো আছে তিনিচুকীয়া বৰগুৰি বাইপাছ নৌপোৱা আগতে আছে এইটো কোড ৰুটটো হয় আৰু কি পায় আইটেম কি দিয়ে চব দেখাম আৰু এফালে আছে দাদা ইয়াত কি পাব আপোনাৰ কয় ইয়াত ইয়াত আপোনাৰ আমাৰ যোনটো ভেজ থালি আছে সেইটো আছে আপোনাৰ ভিতৰত 15-20খন মান মানে ভেজৰ আইটেম পাব ন তাৰ পৰা আৰু লোকেল চিকেন এইবিলাক চব পায় কি আছে আপোনালোকক দেখাই দিছোঁ এফালে বাইদেৱে কৈ দিব বাইদেৱে দিয়ে আছে কি আছে বাইদেউ ইয়াত দুলবন চব আছে এইটো কি আছিলে টিকনি বোৱা এইফালে গাহৰি এইটো বইল হয় এইবিলাক চাটনি আৰু কি বুলি মই এইখিনি তিতা কেৰেলা এইখিনি টিকনি বৰুৱা ফ্ৰেঞ্চ বিন বেঙেনা পিটিকা তাৰপিছতে এইখিনি ভেন্দি ভাজি এইখিনি দুলবন ভাজি ৰঙালাও ভাজি চালাড এইটো হৈছে পানী টেঙা তাৰপিছত এইখিনি আলু পিটিকা এইখিনি হৈছে তিতা মেকুৰী এইখিনি কিছু দাংবডি এইকেইটা হ'ল পটল ফ্ৰাই অলপ আৰু এই আলু ভাজি এইখিনি কচু পিটিকা আৰু এইকেইটা এইটো মুড়ি ঘণ্টা বুলি কৈছে মুড়ি ঘণ্টা আৰু এইফালে আছে গাহৰি বইল হাফ আৰু এইফালে দালি এটা নৰ্মেল দালিটো হয় আৰু এইটো মাটিমাহৰ দালিটো আৰু মেনুখন ৰেটবিলাক লিখা আছে আপোনালোকে চাই ল'ব পাৰে খাই যাম জ্বলাটোতো মই নাখাওঁ আৰু এতিয়া খাবলৈ আৰম্ভ কৰিলোঁ আপোনালোকে আহিব পাৰে ৰাতিপুৱা আপোনাৰ 10-11 বজাৰ পৰা আৰম্ভ হৈ যায় ৰাতি 7-8 বাজি যায় কেতিয়াবা 10টালৈকেও খোলা থাকে আইটেমবিলাক মজা মানে লোকেল চব্জিটো খাবলৈ পাব আপোনালোকে ধুনীয়া চব্জি মজা গাহৰি বইল তাৰপিছত আপোনাৰ চাটনি থাকে পিঁয়াজ থাকে নেমু পাপৰ গোটেইখিনি থাকে চাবা নাই পাতখিনি লাই শাক পাত নেকি আৰু ইয়াত আপোনালোকক কি পাব কৈ দিছোঁ পৰ্ক বইল পাব হাঁহৰ মাংস লোকেল মুৰ্গী তাৰপিছত ব্ৰইলাৰ লোকেল মাছ চব পাব মেনুখন চাই ল'ব ৰেটটো কিমান কি আৰু 15 বিধমান চব্জিয়ে দিয়ে আমনি লাগি যায় খাই মজা আইটেমবিলাক কিন্তু অলপ ঠাণ্ডা হ'ল আমি খাওঁতে অকণমান খাই বৈ এতিয়া ওলাই আহিলোঁ আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো জনাব কমেণ্ট কৰি আপোনালোকে আহিব পাৰে এড্ৰেছটো তিনিচুকীয়া বৰগুৰি বাইপাছ নৌপাওঁতে পাব কৃষ্ণা ধাবা কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰি হ'লেও আহিব পাৰে আৰু আপোনালোকে ইয়াত যিকোনো খানা খাব পাৰিব আৰু মজা আৰু আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আগৰ ভিডিঅ'কেইটা নাচাই যদি চাব খানা ব্লগত